এটা বস্তু দেখাম হা গাইজ আপোনালোকে এইটো জোনবাইটো চাওক এইটো আপোনালোকে কেনেকৈ দেখা পাইছে দূৰৰ পৰা আপোনালোকক কুকুৰটো থকাৰ কাৰণে মই বাচিছোঁ নৰ্বা মোক এতিয়া ভোকলা হয় নাম মনোজ গলা আপোনালোকক হাইডছ মই এতিয়া ফ্লেছ আপোনালোকক মই ভিডিঅ'ত বনাব খুজিছোঁ আপোনালোকে ভিডিঅ'টো আপোনালোকে ভাল লাইক চেনেল ছাবস্ক্ৰাইব কৰিব মই এতিয়া দেখক আপোনালোকে মন্দিৰটো আপোনালোকে দেখা পাইছে না আপোনালোকে জয়গুৰুতো পাই এনেকুৱা জেগা দেখা নাপাব পাৰা এইটো ইমান বঢ়িয়া লাগিছে এইটো জেনাৰচি মেডিকেল হ'ব পাৰে নহ'ব পাৰে মই ইমান ভাল কৰি জেগাবিলাক চিনি নাপাওঁ মই কিন্তু তোমালোকক এটা বস্তু দেখাম হা গাইজ আপোনালোকে এইটো জোনবাইটো চাওক এইটো আপোনালোকে কেনেকৈ দেখা পাইছে দূৰৰ পৰা আপোনালোকক এতিয়া বনাব খুজিছোঁ মই এতিয়া ভূতৰ জেগাত যাই আছোঁ আপোনালোকে চাব মই এতিয়া ভূতৰ জেগাত যাই আছোঁ ইমান আন্ধাৰ ৰাতি আপোনালোকে চাব এইটো পুৰা ভয়ানক মন্দিৰ একদম শ্মশানশালীৰ মাজত এইটো এই কুকুৰটো থকাৰ কাৰণে মই বাচিছোঁ নৰ্বা মোক এতিয়া ভোকলা হয় এই মন্দিৰটো পুৰা চোৱা কাৰণে ফুৰিব আহিছোঁ ইয়াতে মানুহ চানুহ জ্বলাই কবৰস্থান আমাৰ এতিয়া কাষতে আছে কবৰস্থান এতিয়া মোক তামান ভয় লাগিছে এতিয়া মোৰ কাষত কোনো নাই গাইজ মই এতিয়া ক'ত পলাওঁ গাইজ আমি এতিয়া ইয়াতে মৰা মানুহ বহুত জ্বলাইছে অলপমান পিছত জ্বলাই গ'ল এতিয়া মই কি কৰোঁ গাইজ আপোনালোকে ভিডিঅ'টো আপোনালোকে গাইজ চাওক এই মন্দিৰটো ইয়াতে ইয়াৰ কাষতে শ্মশানশালী আছে মানুহ চানুহ গোটেই এই চাওক আপোনালোকে মোক ইমান ভয় লাগিছে আজি মই মৰো লাগিছে হাই গাইজ মোক ভূতে আহিছে হাই গাইজ পলা মই এতিয়া পলাক হাই গাইজ ইমান আন্ধাৰ লাগিছে হাই গাইজ আমি এতিয়া পলাওঁ ৰাস্তা বিচাৰি পোৱা নাই এতিয়া মই কোনফালে পলাওঁ গাইজ আমি এতিয়া চাওঁ এইটো ইমান ডাঙৰ চিমিডিলক এতিয়া বহুত কিবা কানি থাকে ভূত চুত মই এতিয়া ৰাস্তা বিচাৰি পোৱা নাই মই কোনফালে ৰাস্তা গাইজ আপোনালোকে মই এতিয়া শ্মশানশালীৰ মাজত সোমাই লৈছোঁ গাইজ আপোনালোকে চাওক ভিডিঅ'টো লাইক চেনেল ছাবস্ক্ৰাইব কৰিব অন্য মনোজ গলা আপোনালোকক ফাৰ্ষ্টতে মই মনোজ গলাটো ক'ব পাহৰি গৈছিলোঁ মই এতিয়া কৈ দিলোঁ ভুলতো আপোনালোকে মোক লাইক চেনেল কৰিব আপোনালোকে আজি মোক ভূতে ধৰিব খুজিছিল দেখক ভূত আহিছে মই এতিয়া কি কৰোঁ মোক এতিয়া ইমান আন্ধাৰ দেখাইছে গাইজ দেখক আপোনালোকে ভূতে এতিয়া দেখক আপোনালোকে কেনেকুৱা ভূত এতিয়া আহিলে মই এতিয়া কি কৰিম মইতো এতিয়া ঘৰতো যাব নোৱাৰোঁ ঘৰৰ আন্ধাৰ মই দেখাব নোৱাৰোঁ গাইজ দেখক মোক এয়া কোনোবা খেদিছে টৰ্চ লৈ দেখক গাইজ আপোনালোকে দেখক আমি এতিয়া ভিডিঅ' এটা বনাই আছোঁ চোৱা গৰম কৰিব খুজিছোঁ আপোনালোকৰ গাইজ এতিয়া ভিডিঅ' এটা বনাব খুজিছোঁ এতিয়া ৰাতি হৈছে মই এতিয়া কি কৰোঁ 12টা বাজু সময় দিছে মই এতিয়া পলাব লগা হৈছে গাইজ আপোনালোকে মই জীৱনতো লিখিত ভাষা মাৰিব হোৱা নাছিলোঁ এতিয়া ভূতবিলাক যে ওলাব মোক যে কি কৰিব এইটো মই গম পোৱা নাই আজি ভূতৰ ফিল্ম এটা চালোঁ ৰাতি এতিয়া 12টা বাজিছে মই এতিয়া কি কৰোঁ ইমান ডাঙৰ গাছ গছনি আছে মই এতিয়া পলাওঁ ভাই মই এতিয়া কি কৰোঁ গাইজ আপোনালোকে চাওক এই ভিডিঅ'টো চোৱাগ্ৰাম আপোনালোকে কৰিব গাইজ আপোনালোকে ভয় লাগিছে মোক এই ভিডিঅ'টো তামান ভয় লাগিছে আপোনালোকে চাওক এইটো 10টা 11টা বজাত আমি ক'ত আহিছোঁ ইমান ৰাতি আন্ধাৰ এতিয়া মই গাইজ ইমানলৈকে ক'ত আহিছোঁ এতিয়া ইমান 12টামান বজাত এতিয়া মোৰ চেহেৰাই দেখা নাপায় মোৰ চকুকেইটা কেনেকৈ চিল্কি চাবলৈকে দেখক এতিয়া এইখিনিত মোক কেনেকৈ কালা বুন্দা দেখাইছে আপোনালোকে চাওক ময়ে ভূত হেন দেখাইছে ইমান আন্ধাৰ জেগাত আপোনালোকে এনেকৈ আন্ধাৰ জেগা ক'ৰবাত দেখাইছে মোকে ভূত হেন দেখাইছে এই ভূত এইটো আপোনালোকে ভূতটো চাওক ক'লা ওলাইছে মই এতিয়া কি কৰোঁ